জয়গুৰু শংকৰ অসমৰ বিভিন্ন আধ্যাত্মিক অনুষ্ঠানসমূহৰ ভিতৰত অন্য এক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সেৱক সমাজ হয়। শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সেৱক সমাজৰ 33 সংখ্যক ৰাজ্যিক মধ্যকালীন প্ৰতিনিধি অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে লামাজান 2 নং নাৰায়ণপুৰৰ অধিৱেশন ক্ষেত্ৰখনিত অনুষ্ঠিত হৈছে। এই দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত প্ৰথম দিনা পতাকা উত্তোলন তথা ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সেৱক সমাজৰ সন্মানীয় পদাধিকাৰ শ্ৰদ্ধা নৰেন্দ্ৰ গগৈ বাবজনাই। ইয়াৰ পিছতে দুপৰীয়া নাম প্ৰসংগৰ কাৰ্যসূচীৰ পিছতে আনুষ্ঠানিকভাৱে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান হয় আৰু এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আঁত ধৰে গহপুৰৰ শ্ৰদ্ধাৰ সদানন্দ ভৰালী বাবজনাই। ইয়াৰ পিছতে দুপৰীয়া কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভাৰ পিছতে ৰাতি সন্ধ্যালৈ গুণমালা কীৰ্তন অনুষ্ঠিত হয় আৰু এই গুণমালা কীৰ্তন কাৰ্যসূচীভাগি আঁত ধৰে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সেৱক সমাজৰ সন্মানীয় ৰাজ্যিক সম্পাদক শ্ৰদ্ধাৰ টংকেশ্বৰ বৰা বাবজনাই। আৰু পৰৱৰ্তী পৰ্যায়ত ৰাতিলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ তথা আধ্যাত্মিক পৰিৱেশন ভাৱসম্পন্ন নৃত্যৰ লগতে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। কেইবাটাও দিহানামৰ দলে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পেলোৱা হয়। পৰৱৰ্তী পৰ্যায়ত আজি দ্বিতীয় দিনৰ মুকলি কাৰ্যসূচী ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আৰম্ভ হয়। ইয়াৰ পিছতে মূল ধৰ্মালোচনী সভাখনত কেইবাগৰাকীও বৈষ্ণৱ পণ্ডিতে অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সেৱক সমাজৰ সন্মানীয় সভাপতি তথা পদাধিকাৰ নৰেন্দ্ৰ গগৈ বাবজনাই সভাপতিত্ব আসন গ্ৰহণ কৰে। নিৰ্দিষ্ট বক্তা হিচাপে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সেৱক সমাজৰ যুৱ সমাজৰ সম্পাদক শ্ৰদ্ধাৰ শ্ৰী অনন্ত কুমাৰ গগৈয়ে খুব সুন্দৰকৈ গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ ওপৰত বক্তব্য ৰাখে আৰু ইয়াৰ পিছতে বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা কিনাৰাম শইকীয়া বাবজনাকে প্ৰমুখ কৰি টাই আহোম সমিতিৰ তথা সংগঠনৰ শ্ৰদ্ধাৰ টাই আহোম উন্নয়ন পৰিষদৰ ৰাণু গগৈ বাইদেউ গুৰুজনাৰ শংকৰী কলাকৃষ্টিৰ ওপৰত আধ্যাত্মিক ভাৱ দৰ্শন প্ৰকাশ কৰে আৰু ইয়াৰ পিছত বিগত বৰ্ষত হাইস্কুল আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় আৰু ৰাতিলৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ আধাৰত প্ৰতিষ্ঠিত হৰিচন্দ্ৰ উপাখ্যান শীৰ্ষক যাত্ৰাপালাভাগি পৰিৱেশন কৰা হ'ব আৰু এই দুদিনীয়া কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ শ্ৰদ্ধা ভক্তপ্ৰাণ বৈষ্ণৱসকলে অংশগ্ৰহণ কৰিছে। আমি আজি এই কাৰ্যসূচীত বিধায়ক তথা সংসদৰ প্ৰতিনিধি হিচাপে শিৱকুমাৰ দলে ডাঙৰীয়া উপস্থিত থাকে সংসদৰ প্ৰতিনিধি হিচাপে আৰু তেওঁ আজি এই অনুষ্ঠানলৈ বিশেষকৈ স্থায়ী বেৰা নিৰ্মাণৰ বাবে প্ৰায় 10 লাখ টকাৰ এককালীন সাহায্য পুঁজি তেখেতে ঘোষণা কৰিছে। আমি আশা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ এনেধৰণে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সেৱক সমাজে প্ৰতিষ্ঠা কৰি লওক আৰু অনাগত দিনত লামাজান প্ৰাথমিক তথা 2 নং নাৰায়ণপুৰ আঞ্চলিকৰ সহযোগত অনুষ্ঠিত কৰা এই কাৰ্যসূচী অনাগত দিনত যাতে সফলতা পাওক তাৰে আশা কামনা কৰি আমি সদৌতিৰে শ্ৰীচৰণত এই প্ৰতিনিধি অধিৱেশনখিনি সাফল্যমণ্ডিত কৰাৰ বাবে আমি সহযোগিতা কামনা কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।